নমস্কাৰ, নিতুজ কালেকশ্যনে আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। আজি লৈ আহিছোঁ ধুনীয়া ধুনীয়া কেইযোৰমান ৱাছ কটনৰ মেখেলা চাদৰ যোৰা। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। এয়া চাওক, খুবেই সুন্দৰ ৱাছ কটনৰ হয়, আপোনালোকে ল'ব পাৰিব। এইখন হৈছে চাদৰ, গ্ৰীণ কালাৰতে আকৌ বুটা বাছি দিছে আৰু মিনা কৰাই দিছে, মানে নীলা কালাৰত নীলাকৈ মিনা কৰাই দিছে ফুলখিনিত। আৰু এইখিনি হৈছে সাইড পাৰি, এইখিনি হৈছে চাদৰৰ সাইড পাৰি। এয়া চাওক, ধুনীয়া এযোৰ ৱাছ কটনৰ যোৰা। আৰু এইখন হৈছে মেখেলা, খুব সুন্দৰ হয় কাপোৰযোৰ। ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। আৰু এইযোৰ চাওক, এইযোৰ হৈছে চি গ্ৰীণ কালাৰত। মোবাইলত হয়তো কালাৰটো ছেম নহ'ব পাৰে, মোবাইলত কালাৰবিলাক কেমেৰাৰ কোৱালিটিৰ কিবা কাৰণত মানে ছেম কালাৰ নাহে। আচলতে এইযোৰ চি গ্ৰীণ কালাৰ হয়, আপোনালোকে হয়তো বেলেগ কালাৰ দেখিব। এইযোৰ হৈছে ৱাছ কটনৰ যোৰা, হালধীয়া আৰু অৰেঞ্জ আৰু হোৱাইট কালাৰত ধুনীয়াকৈ ফুলৰ কামখিনি কৰিছে। এয়া চাওক, খুবেই সুন্দৰ এযোৰ মেখেলা চাদৰ। আৰু লগতে থাকিব ছাইড পাৰি আৰু ব্লাউজ পিচ। এয়া চাওক, অৰেঞ্জ কালাৰ ধুনীয়াকৈ ছাইড পাৰিখিনি দিয়া আছে অৰেঞ্জ কালাৰত, আৰু ফুলৰ কামখিনি হোৱাইট আৰু অৰেঞ্জত কৰিছে। খুব ধুনীয়া এযোৰ কাপোৰ, ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। এয়া চাওক, ধুনীয়া হয় কাপোৰযোৰ। এইযোৰ পিংক কালাৰত বুলি ক'ব নোৱাৰি, পিংক কালাৰো নহয় বা কি কালাৰ আপোনালোকে জনাব, কালাৰটো কি হয় মই ক'ব নোৱাৰিম সঠিককৈ। পিংক কালাৰত নপৰে আচলতে, হোৱাইটেৰে কামখিনি কৰিছে, ফুলৰ কামখিনি। ধুনীয়া হয় কাপোৰযোৰ, পখিলা ডিজাইনত কৰিছে বুটাৰ কামখিনি। ধুনীয়াকৈ বাটাৰফ্লাই আছে, সেয়া বুটাখিনি। এইটো হৈছে ব্লাউজৰ পিচ, ধুনীয়াকৈ এটা স্লিপছত পাৰি থাকিব। এয়া লগতে থাকিব ছাইড পাৰি। খুবেই সুন্দৰ হয় কাপোৰযোৰ। যিহেতু গৰম দিন আহি আছে, আপোনালোকে পিন্ধি খুবেই আৰাম পাব। এইখিনি হৈছে ছাইড পাৰি, এইযোৰ চি গ্ৰীণ কালাৰত পিংক আৰু য়েল্লো কালাৰত বুটাৰ কামখিনি কৰিছে। চাওকচোন কিমান ধুনীয়া কাপোৰযোৰ। এইখন হৈছে চাদৰ, ভাল লাগিলে আপোনালোকে ল'ব পাৰিব। ৱাছ কটনৰ যোৰা। এইখন হৈছে মেখেলা, যদি আপোনালোকৰ কিবা পচন্দৰ ভিতৰত পৰে ল'ব পাৰিব, অনলাইন কৰি ল'ব পাৰিব বা দোকানত আহি ল'ব পাৰিব। আমাৰ দোকানখন হৈছে জাৰগাঁও নিতুজ কালেকশ্যন। এইখিনি হৈছে ছাইড পাৰি। এইযোৰ পিংক কালাৰতে আছে, কিংখা বুটাৰে কামখিনি কৰিছে, আঁচলৰ কামখিনি য়েল্লো আৰু ব্লেকত। লগতে বুটা থাকিব গোটেই কাপোৰযোৰতে সৰু সৰুকৈ। চাওকচোন কিমান সুন্দৰ হয়। এইখন হৈছে মেখেলা, ধুনীয়া হয় কাপোৰযোৰ। আপোনালোকে ভাল লাগিলে ল'ব পাৰিব। এইখিনি হৈছে সৰু সৰুকৈ বুটা, গোটেই কাপোৰযোৰৰ মাজত সৰু সৰুকৈ বুটা থাকিব চাদৰ আৰু মেখেলাত। লগতে থাকিব ছাইড পাৰি, এইখিনি হৈছে ছাইড পাৰি। আপোনালোকৰ পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। চাওক, আৰু এইযোৰ দেখাইছোঁ, এইযোৰ হৈছে গ্ৰে কালাৰত ৰেড আৰু হোৱাইটেৰে কামখিনি কৰিছে। ৰেডত ধুনীয়াকৈ হোৱাইট সূতাৰে মিনা কৰাই দিছে ফুলৰ কামখিনি আঁচলৰ, আৰু লগতে সৰু সৰুকৈ বুটা থাকিব। এইখন হৈছে চাদৰ। চব খুবেই সুন্দৰ হয় কাপোৰযোৰ, ৱাছ কটনৰে হয়, ছাইড পাৰি থাকিব। চব আপোনালোকৰ পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। আমাৰ দোকানৰ ঠিকনা হৈছে জাৰগাঁও নিতুজ কালেকশ্যন। আপোনালোকে আহি ল'ব পাৰিব ধুনীয়াকৈ। এইখন হৈছে মেখেলা, গোটেই সৰু সৰুকৈ গোটেই কাপোৰযোৰতে বুটা বাছি দিয়া হৈছে। খুব সুন্দৰ হয় কাপোৰযোৰ।
আপোনালোকে ল'ব পাৰিব পচন্দৰ ভিতৰত পৰিলে। ৱাছ কটনৰ যোৰা হয় কাপোৰ কেইযোৰ। আৰু এইটো হৈছে ব্লাউজৰ পিচ। চাওকচোন কিমান ধুনীয়াকৈ এটা পাৰি দিছে ব্লাউজত। আপোনালোকে ভাল লাগিলে ল'ব পাৰিব। এইযোৰ খুবেই ধুনীয়া হয়, ৱাছ কটনৰে হয়। হালধীয়া আৰু গুলপীয়া কালাৰত কৰিছে ধুনীয়াকৈ ফুলৰ কামখিনি, বুটাখিনি ধুনীয়াকৈ বাছি দিছে। চাওকচোন আঁচলত অকণমান ঘন ঘনকৈ বুটা দি পেলাই গোটেই কাপোৰযোৰতে আকৌ বুটা দিছে। চাদৰৰ কামখিনি ধুনীয়াকৈ কৰিছে। আৰু এইখন হৈছে মেখেলা। চাওকচোন কিমান ধুনীয়া লাগিছে কাপোৰযোৰ। আপোনালোকে ভাল লাগিলে ল'ব পাৰিব। এইখিনি হৈছে চাইড পাৰি, লগতে থাকিব ব্লাউজৰ পিচ। আপোনালোকে যদি পচন্দৰ ভিতৰত পৰে ল'ব পাৰিব। এইযোৰ ধুনীয়া হয় কাপোৰযোৰ। চাওকচোন হালধীয়া আৰু গুলপীয়া কালাৰে কৰিছে কামখিনি, বুটাখিনি ঘন ঘনকৈ বাছি দিছে। বহুত ধুনীয়া হয় কাপোৰযোৰ। আপোনালোকে ভাল লাগিলে ল'ব পাৰিব। আঁচলত ধুনীয়াকৈ হালধীয়াকৈ কৰিছে কামখিনি, হালধীয়া ৰঙেৰে, আৰু গুলপীয়াও দিছে তাতে। এয়া চাইড পাৰিখিনি ধুনীয়াকৈ গুলপীয়া কালাৰত আছে। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব কাপোৰযোৰ। খুবেই সুন্দৰ হয় কাপোৰযোৰ। এইখন চাওক মেখেলা, আপোনালোকে ল'ব পাৰিব। এয়া চাওক কাপোৰযোৰ আপোনালোকে সুন্দৰকৈ ল'ব পাৰিব। মোৰ দোকানখন হৈছে জাৰগাঁও। আপোনালোকে আহি ধুনীয়াকৈ ল'ব পাৰিব দোকানত আহি, যিসকলে দোকানত আহিম বুলি ভাবে, আৰু অনলাইন কৰিও ল'ব পাৰিব। এয়া চাওক ধুনীয়া এযোৰ কাপোৰ। এইটো হৈছে ব্লাউজৰ পিচ। আপোনালোকে ল'ব পাৰিব। আজিলৈ আহোঁ, অন্য এটা ভিডিঅ'ত আকৌ আপোনালোকক ধুনীয়া ধুনীয়া কাপোৰ দেখাম।